no stopping us. Fly without boarding pass. Couldn't catch me, I'll be moving fast. Call me a shooting star. Let 'em know you. হাই হেল্ল' ৱেলকাম বেক টু দি মাই চেনেল ৰাহুল ব্লগছ। আজিৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব নুমলীগড়ৰ সকলো মন্দিৰ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। যদি মোৰ ভিডিঅ'ৰ চেনেলটো নতুন তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. আৰু এইখন হৈছে ওপৰৰ দৃশ্য। ওপৰৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন হৈছে হনুমান মন্দিৰ আৰু সেইফালে দেখি আছে আপোনালোকে এইটো গণেশ মন্দিৰ হয়। আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম, অলপ ওপৰৰ পৰা দেখুৱাই দিছোঁ। চ' বলক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। চ' তলৰ পৰা দেখুৱাই আছোঁ। চ' বলক। শিৱৰাত্ৰিত আহিব আপোনালোক, ইয়াতে বহুত মানুহ হয় ইয়াত শিৱৰাত্ৰিত, আৰু মানে বহুত মানুহ হয় ইয়াত। মন্দিৰ মেইন মন্দিৰ Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll. এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গণেশ মন্দিৰৰ কিছু দৃশ্য। চ' মন্দিৰলৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' বলক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on. কেইজনমান চিষ্টাৰ আমি আহিছোঁ সকলোৱে, দুজনমান ইফালে আছে। এয়া দেখাইছোঁ আপোনালোকক। ইয়াৰ পৰা দেখা নাই, মন্দিৰটো বহুত দূৰত আছে। আৰু আমি এতিয়া পুৰণা মন্দিৰলৈ গৈ আছোঁ। চ' আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। চ' বলক। চ'
সো অলৰেডি আমি ওপৰত আহি পালোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগৰ দিনীয়া ৰজাবিলাকে সজোৱা মন্দিৰ আৰু এইবিলাক যিবিলাক দেখি পাইছে শিলৰ লিখীয়া সেইবিলাক মন্দিৰ আছিলে মন্দিৰৰ পুৰা ওখ মন্দিৰ আছিলে এখন ডাঙৰ মন্দিৰ আছিলে এই ৰজাবিলাকে সজাইছিল আৰু আগৰ দিনৰ মানুহে বনাইছিল এইবিলাক সুন্দৰকৈ এইবিলাকত মানুহৰ ছবি আছে আপোনালোকে চাব পাৰে ছবি আছে আৰু বহুত ভূমিকম্প হোৱাৰ ফলত এই মন্দিৰখন ভাগি ছিগি চেচ হৈ গ'ল আৰু সেইটো কাৰণে ছাইডত ভালকৈ থৈ দিছে মন্দিৰটোৰ এইটো মেইন মন্দিৰ আছিলে এইটো মাজৰ জেগাটো দেখি পাইছে আপোনালোকে সেইটোত মেইন মন্দিৰ আছিলে এইফালে ৰাস্তা দিছে এইফালে এনেকৈ ঘূৰি চাব পাৰি সেইটোৰ কাৰণে ইয়াত শিৱৰাত্ৰিত বহুত মানুহ হয় আৰু চাবলৈ বহুত জেগাৰ পৰা মানুহ আহে ইয়ালৈ চ' এইবিলাকে ছাইডত ভালকৈ থৈ দিছে সেইবিলাকে আপোনালোকে চাব পাৰে সুন্দৰকৈ সজাইছিল কিন্তু ভূমিকম্প হোৱাৰ ফলত এইখন মন্দিৰ ভাঙি ছিঙি চেচ হৈ গ'ল কিমান চনত কি হ'ল গম নাপাওঁ ইমানটোৱে জানো আৰু ভূমিকম্প হোৱাৰ ফলত এইবিলাক ভাঙিছে এইবিলাক চাব পাৰে এইবিলাক সুন্দৰকৈ মানুহ আকৃতি বনাইছিল আৰু মন্দিৰখনত লগাইছিল এইখন মেইন মন্দিৰ মাজৰ ডখৰ আপোনালোকে যি দেখি পাইছে থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰিব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম চ' আজিলৈ বাই বাই ইমানে